এভৰিৱান, গুড ইভিনিং। মই হেনা লগাওঁতে কি বস্তু তাত মিলাওঁ হেনাৰ লগত কেনেকৈ মই প্ৰস্তুত কৰোঁ সেইটো মই আজি আপোনালোকৰ ওচৰত দেখুৱাম। আপোনালোকে শেষলৈ চাব ভিডিঅ'টো। প্ৰথমতে পানী অলপ লৈ উতলাই ল'লোঁ। তাৰপিছত এয়া জবা ফুলৰ 7টা আগ আনি দিলোঁ। জবা ফুলৰ পাতে চুলিৰ গুৰি মজবুত কৰাৰ লগতে চুলি সৰা সমস্যাৰ পৰাও আমি হাত সাৰিব পাৰোঁ। আৰু এয়া নৰসিংহৰ পাত। নৰসিংহৰ পাতেও চুলিক মজবুত কৰি ৰাখে। চুলিৰ বাবে ই যথেষ্ট উপকাৰী। আৰু যিসকলৰ ওকণি আছে তেওঁলোকে নিয়মিতভাৱে নৰসিংহৰ পাত বইল কৰি তাৰ পানীটো লগাই থাকিলে ওকণিও নাইকিয়া হয়। মোৰ অৱশ্যে ওকণি নাই, তথাপিও মই চুলিৰ মজবুতৰ কাৰণেহে নৰসিংহ পাতটো দিওঁ। তাৰ পাছত 1 চামুচ চাহপাত দি দিলোঁ। চাহপাত চুলিৰ বাবে বহু উপকাৰী। অলপ সময় উতলোৱাৰ পিছত নমাই ল'লোঁ। নমাই লৈ ইয়াৰ ৰসখিনি চাকনিত চেকি ল'লোঁ। তাৰপিছত এয়া হেনা 1 পেকেট ল'লোঁ, সৰু পেকেটৰ 1 পেকেট লৈ ভালকৈ মিহলাই ল'লোঁ। 1 পেকেটে নহ'ব, তেনেই তাকৰ হৈছে। আৰু 1 পেকেট মিহলাই দিলোঁ। ৰস অকণমান মই বাতিত উলিয়াই থৈছিলোঁ সৰহ হ'ব বুলি, সেয়াও আকৌ অলপ দি দিলোঁ। দি ধুনীয়াকৈ মিহলাই দিলোঁ। এতিয়া মই এইটো গোটেই ৰাতি এনেদৰে থৈ দিম। আকৌ লগোৱাৰ আগমুহূৰ্তত কালি আৰু 2টা বস্তু মই ইয়াত মিহলাম। এল'ভেৰাৰ জেল দিম 1 চামুচমান, আৰু ডিম মিহলাই লগোৱাৰ আগমুহূৰ্তত ডিম মিহলাই এনেদৰে মই হেনা প্ৰস্তুত কৰি চুলিত লগাওঁ। আপোনালোকে কোনে কেনেদৰে লগায় পাৰিলে জনাবচোন। আৰু বিশেষ নাই, ভিডিঅ'টি ইমানতে সামৰিলোঁ। গুড নাইট।